গাইজ মই পিপুল তালুকদাৰ মোৰ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ লগতে ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকে উৰুকা পালন কৰিলে আৰু আমিও আমাৰ ফেমিলিৰ সৈতে কেনেকুৱা ধৰণৰ উৰুকা পালন কৰিছোঁ তাৰে কিছু দৃশ্য আপোনালোকৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিম। লগতে সৰুকৈ এটা মেজিও বনাইছোঁ আৰু এই মেজিৰো জ্বলোৱা কিছু দৃশ্য আপোনালোকৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিম। তেনেহ'লে আহকচোন পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি চিকেন বনাইছোঁ, এই আমাৰ সদস্যসকলে চাই আছে। আৰি মাছ আৰু সৰিয়হ পিঁয়াজ এনেকুৱা ধৰণৰ ইয়াতে গ্ৰেভি কৰা গৈছে। বৰ ধুনীয়া লাগিব খাই, চাওক বৰ ধুনীয়া হৈছে এই গ্ৰেভিটো। এয়া হ'ল বেঙেনা পোৰা। বেঙেনা পোৰা খাব লাগে। নাচি আছে, বিহু নাচি আছে আৰু ইয়াতে গান বজাব নোৱাৰি কাৰণ কপিৰাইট লাগিব। গতিকে এনেকৈ আপোনালোকে ভাবি লওক গানটো আৰু এওঁলোকৰ বিহু নৃত্যটি চাই লওক। চিকেন এয়া আমি ভাত খাব ওলাইছোঁহি। ইয়াতে এটা টুপিও পিন্ধাই দিয়া গৈছে। যোনে যেনেকুৱা পাইছে তেনেকুৱা ধৰণৰ ফূৰ্তি আনন্দ কৰিছে। এয়া মেজি দেখিছে আপোনালোকে আৰু এয়া প্ৰসাদ। এইয়া আমাৰ মেজি জ্বলি গ'ল। এইয়া এইয়া
এই আমি জি জ্বলি গ'ল চব ফটো উঠাত ব্যস্ত আমাৰ বাঁহৰ ফটিল সম্পূৰ্ণ বাঁহেৰে কৰা গৈছে কিছু দৃশ্যাংশ উপভোগ কৰিলে যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু যিসকলে ভিডিঅ'টো নতুনকৈ পাইছে তেখেতসকলে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি লয় ইমানতে মই মোৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ ধন্যবাদ